এই গানটো কৰোঁতে ধৰি লওক আপোনাৰ ডিৰেকশ্যন দিওঁতে কিবা চেলেঞ্জেছ আহিছিলে নেকি? বহুত চেলেঞ্জেছ আহিছিলে। কেনেকুৱা? আমাৰ ফাৰ্ষ্ট কথা আছিলে লোকেশ্যন ৰয়েল গ্ল'বেল লোৱা কথা আছিলে আমাৰ ফাৰ্ষ্ট ডে, আৰু ছেকেণ্ড ডে আমি চেৰাপুঞ্জী যোৱা কথা আছিলে। তো ৰয়েল গ্ল'বেলৰ পাৰ্মিশ্যনটোৰ ক্ষেত্ৰত কি হৈ গ'ল, হঠাৎ তাত মানে গভৰ্ণৰ আহিব, সেইদিনা কিবা প্ৰগ্ৰেম আছিলে, তো তেখেতসকলে পাৰ্মিশ্যনটো ছানডে কৰিব দিলে। এইফালে গোটেই ইউনিটটো আমাৰ ৰেডি হৈ গ'ল, চবৰে কাম থাকে, ছিজন টাইম হয় এইটো। তো আমি প্লেন কৰিলোঁ ফাৰ্ষ্ট ডে আমি চেৰাপুঞ্জী কৰি দিওঁ, নেক্সট ডে আমি ৰয়েল গ্ল'বেল কৰি দিম। তেতিয়া ছেটাৰডে হৈ যায়। তো তাৰপিছত আমি চেৰাপুঞ্জী যেতিয়া হঠাৎ সাল সলনি কৰিবলগীয়া হয়, তেতিয়া অলপ হ'লেও খেলি মেলি এটা লাগিবই। তো আমি চেৰাপুঞ্জী যোৱাৰ দিনাও অলপমান খেলি মেলি লাগিলে, গাড়ী চাড়ী কিবা অলপ খেলি মেলি হৈ দেৰিকৈ গৈ পালোঁ। 1 বজাত শ্বুটিং ষ্টাৰ্ট হৈছে। 1 বজাৰ পৰা ষ্টাৰ্ট কৰিলোঁ, আৰু তাৰ লোকেশ্যনটো ইমান প্লেইন এৰিয়া নহয়, যিহেতুকে হিল এৰিয়া হয়, আৰু গমেই পাব সেই ডাঙৰ ডাঙৰ পাথৰবিলাকত আমি শ্বুট কৰিছোঁ। তো লোকেশ্যন শ্বিফ্ট কৰোঁতে টাইম লাগি যায়। তো তাত যেনে তেনে আমি 2টা পেৰাগ্ৰাফ শ্বুট কৰিলোঁ।